এইটো ভিডিঅ' সেইসকলৰ বাবে যিসকলে নেকি জোতা পিন্ধিলে সেইসকলৰ ভৰি ghundai বহুত বেয়া স্মেল আহে একদম পচা মাছৰ নিচিনা বেয়া এটা গোন্ধ আহে এটো হোৱাৰ কাৰণ বহুত কেইটামান হ'ব পাৰে বহুত বেছি ঘামি যোৱাৰ ফলত হ'ব পাৰে ফাংগাছৰ কাৰণে হ'ব পাৰে বেক্টেৰিয়াৰ পৰা হ'ব পাৰে জোতাৰ কোৱালিটি যদি ভাল নাথাকে বা মোজাৰ কোৱালিটি হেই কাৰণে হ'ব পাৰে জোতা পিন্ধাৰ আগত ভৰি ভালকে সাবুনেৰে একদম বহুত ধুনীয়াকে ধুব লাগিব যাতে তাত কোনো ধৰণৰ ধুলি নাথাকে তাৰ পিছত মই যদি এতিয়া কম এটো কোনো সাইন্টিফিক এপ্ৰুভ নাই কিন্তু আপুনি কৰি চাব পাৰে যেতিয়া মোজা পিন্ধিব সেই মোজাত ইমানখিনি চাপা দি দিব এই হুকান চাপাতৰ গুৰি যোনটো পোৱা যায় হেতু আগত দি কিনে তাৰ পিছত মোজা পিন্ধিব আৰু জোতাটো দি দিব তাৰ পিছত জোতা পিন্ধিব যদি এনেকা কৰে চাব আপোনালোকৰ এই যে জোতা খুলি দিয়াৰ পিছত যে একদম পচা মাছৰ নিচিনা গোন্ধ এটা আহে সেই গোন্ধটো হয়তো নাহিব পাৰে আৰু এইটো ভিডিঅ' সেই ব্যক্তিক আপুনি শেয়াৰ কৰি দিয়ক যোন ব্যক্তি নেকি ভৰিৰ পৰা জোতা খোলাৰ লগে লগে বহুত বেছি পচা মাছৰ নিচিনা গোন্ধ ওলায় এনেকৈ ফলো কৰি দিব পাৰে ধন্যবাদ।